বন্ধুসকল, আজি আপোনালোকক ক'বলৈ ওলাইছোঁ এখন বিখ্যাত পিৰামিডৰ বিষয়ে, যিখন ঠাইত সোমাই আছে বহুতো কিছু ৰহস্য আৰু আচৰিত ঘটনা। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। লগতে এনেধৰণৰ ৰহস্যমূলক ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। এই আচৰিত পিৰামিডটোৰ নাম হৈছে গিজাৰ গ্ৰেট পিৰামিড, যাক খুফুৰ পিৰামিড বুলিও কোৱা হয়। প্ৰায় ৪৫০০ বছৰ আগতে নিৰ্মাণ কৰা বুলি অনুমান কৰা হৈছে, যাৰ ফলত ই পৃথিৱীৰ আটাইতকৈ পুৰণি মানৱসৃষ্ট গঠনসমূহৰ ভিতৰত অন্যতম বুলি ইয়াক গণ্য কৰা হয়। এইটো ইজিপ্তৰ পিৰামিডসমূহৰ পৰ্যটক, ছাত্ৰ আৰু পণ্ডিতসকলৰ বাবে প্ৰাচীন আশ্চৰ্যকৰ এক কল্পনাতীত আভাস। এই পিৰামিডবোৰে আজিও সমগ্ৰ বিশ্বৰ মানুহক বহুতো প্ৰশ্ন উত্থাপন কৰে। তাৰে কিছু প্ৰশ্নৰ উত্তৰ পোৱা গৈছে, তথাপি বহুতো প্ৰশ্নৰ উত্তৰ এতিয়াও বাকী আছে। এই পিৰামিডটো আছিল প্ৰাচীন মিছৰীয়াসকলে নিৰ্মাণ কৰা প্ৰথমটো পিৰামিড আৰু ই শিলেৰে নিৰ্মিত আটাইতকৈ প্ৰাচীন বৃহৎ কীৰ্তিচিহ্ন। পূৰ্বৰ ৰাজকীয় সমাধিবোৰ বোকা ইটাৰ পৰা নিৰ্মাণ কৰা হৈছিল। পিৰামিড নিৰ্মাণৰ সঠিক পদ্ধতিৰ বিষয়ে ইতিহাসবিদ আৰু ইজিপ্ত বিজ্ঞানীসকলৰ মাজত এতিয়াও বিতৰ্ক চলি আছে। পিৰামিড কোনে নিৰ্মাণ কৰিছিল সেই প্ৰশ্নটো এক বিতৰ্কৰ বিষয়। বিশাল চূণশিল আৰু গ্ৰেনাইটৰ ব্লকৰ পৰা নিৰ্মাণ কৰা হৈছে এই পিৰামিড। এই ব্লকবোৰৰ কিছুমানৰ ওজন ৮০ টন পৰ্যন্ত। কেনেকৈ পৰিবহণ কৰা হৈছিল আৰু স্থানলৈ তুলি লোৱা হৈছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। পিৰামিডবোৰ কেৱল সমাধি বুলি সাধাৰণ বিশ্বাস থকাৰ পিছতো পিৰামিডবোৰৰ ভিতৰত প্ৰায় হাইড্ৰগ্লিফিক শিলালিপি আৰু অংকন এতিয়াও আছে। এই শিলালিপিসমূহৰ পৰা মূল্যৱান ঐতিহাসিক আৰু ধৰ্মীয় তথ্য পোৱা যায়। কিছুমানৰ মতে গিজা মালভূমিৰ ৩টা মূল পিৰামিডৰ বিন্যাস অৰিয়ন বেল্টৰ ৩টা তৰাৰ সৈতে মিল আছে বুলি বিশ্বাস কৰে। এই তত্ত্বৰ পৰা অনুমান কৰিব পাৰি যে পিৰামিডবোৰ গভীৰ জ্যোতিৰ্বিজ্ঞান আৰু ধৰ্মীয় তাৎপৰ্যৰে নিৰ্মাণ কৰা হৈছিল। পিৰামিডবোৰ ফেৰাওনসকলৰ বাবে নিৰ্মাণ কৰা হৈছিল, যাতে তেওঁলোকে নিজৰ মৃতদেহ ৰক্ষা কৰিব পাৰে আৰু পৰলোকত সূৰ্যৰ ফালে পথ প্ৰদৰ্শন কৰিব পাৰে। ইয়াক সূৰ্যৰ ৰশ্মিৰ সৈতে মিল থকাকৈ ডিজাইন কৰা হৈছিল। পৰ্যটক আৰু ইয়াৰ স্থানীয় লোকসকলে আপুনি ভবাতকৈ বেছিকৈ খুফুৰ গ্ৰেট পিৰামিডৰ ওপৰলৈ উঠিবলৈ চেষ্টা কৰে। বেছিভাগকে অভিযোগ নোহোৱাকৈ এৰি দিয়াৰ আগতে ঠাইতে গ্ৰেপ্তাৰ বা আটক কৰা হয়, কাৰণ ইজিপ্তৰ আইন অনুসৰি পিৰামিড বগাই যোৱাটো নিষিদ্ধ যদিও অবৈধ নহয়। ২০১৬ চনত এজন ১৬ বছৰীয়া জাৰ্মান পৰ্যটকে ৮ মিনিটৰ অলপ বেছি সময় পিৰামিডত উঠিবলৈ সক্ষম হৈছিল। আনহাতে শেহতীয়াকৈ স্থানীয় এজন কৰ্তৃপক্ষৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছিল আৰু গ্ৰেট পিৰামিডৰ উচ্চতা জুখিবলৈ ব্যৱহাৰ কৰা ওপৰৰ কাঠৰ মাছটোৰ ক্ষতিসাধন কৰিছিল।